গেটখন খুলিব নোৱাৰো মই সদায় সদায় বাঁহখন বান্ধিব লাগে ইটো কৰিব লাগে সদায় সদায় বৰ এনেকৈ কৰি থাকিম নি বাৰু এইবোৰ নক্সা কৰি খুলিব লাগে পৰিয়ে যায় আসসালামু আলাইকুম সকলোকে নমস্কাৰ ৰাকিবাস চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো আৰু আজি গৈ আছো আমি ডিপিএছ স্কুল নাজিৰা আজি বেটাহাতৰ স্কুলত আছে পিটিএম আৰু পেৰেন্টস তো যাবই লাগিব হেতু কাৰণে সোনকালে ৰাতিপুৱা কামবনগিটা কৰি আজৰি হৈ 10টা মান বজাত গৈ আছো ডিপিএছ লৈ বুলি আৰু এয়া গাড়ীত গৈ থাকোতে মানে ফটো ভতিজাজনীৰ লগত ফটো তুলিলো ভিডিঅ' কৰিলো আৰু এনেকৈ নক্সা কৰি যাওঁতে অলপ পাছতে এতিয়া স্কুলে পামগে আৰু কাৰণ গেলেকি পৰা মেজেঙা বেছি দূৰ নহয় ডিপিএছ স্কুলখন মেজেঙাত আছে যিখন নাজিৰা ডিপিএছ আৰু অলপ পাছতে আমি স্কুল পামেই আৰু পাবলে হ'লে আৰু আমি স্কুল আহি পাই গলোহি কিন্তু ভিডিঅ' বেছি নকৰিলো স্কুলত সোমাই যাওঁতে অকমানহে ভিডিঅ' কৰিলো কিন্তু স্কুলৰ যে ভিতৰখিনি মই ভিডিঅ' নকৰিলো কাৰণ ভিতৰত ভিডিঅ' কৰা এলাউ নাই আৰু এতিয়া আমি সোমাই গৈছো গাড়ী বহুত ভিৰ বহুত গাড়ী আছে গাড়ী মানে ৰখাবলৈ জায়গা নাই গৈ বহুত দূৰতে গাড়ীখন থলো তাৰ পাছত আমি সোমাই আহিছো ভিতৰ বাহিৰৰ পৰিবেশটো বহুত ধুনিয়া আৰু ইমান ধুনিয়া ফুল লাগি আছে তাৰ পাছতে গৈ পাই আমাৰ হুনক দেখা পালো নহয় হুনকো ভিডিঅ' অকমান তুলি ললো ভাইটি আৰু হিও গৈছিলে আৰু আমাৰ ইয়া মিটিং হৈ যোৱা পাছতে আৰু আহিলো সিধা ইয়া গেলেকি চাৰিআলি আমি এফালে গৈ আছো আৰু ক'ত গৈ আছো আপোনালোকে দেখা পাবই আৰু যোৱাৰ আগতে মিঠাই অকমান লৈ লওঁ বুলি ভাবিলো এই গেলেকি চাৰিআলিতে নতুন হোটেল এখন খুলিছিলে তাৰ পৰাই মিঠাই অকমান লৈ ললো আৰু গৈ আছো এতিয়া আমি আঠখেললে এই জেগাডোখৰ যে দেখিবলৈ ইমানেই ধুনীয়া লাগিলে এটো কাৰণে ভিডিঅ' অকমান তুলি ললো আৰু আহিছো আমি দাদা এজনৰ ঘৰলৈ তেওঁ মানে নতুন গাড়ী এখন ললে আৰু ফোন কৰিলে গাড়ীখন চাবলৈ মাতিলে আৰু স্কুলৰ পৰা বাহিৰে আমি গাড়ীখনে চাবলৈ আহিলো বন মালবল সব চাব পাৰা তাৰ ভাল এই ভাল দাদাজনৰ ঘৰত নতুন গাড়ীখনো চালো চাহ নাস্তাও খালো খাই বই আহি আছো হনিবৰীয়া বজাৰলৈ যিখন বজাৰ আঠখেলত বহে আৰু এই বজাৰখন গেলেকি আঠখেলত আছে যদিও মই কোনোদিনে আহি পোৱা নাছিলো আৰু হাজবেণ্ডক কলো আহিছো যেতিয়া বজাৰখনো চাই যাওঁ মানে কিবা কিবি লৈও যাব পাৰিম আৰু এই বজাৰটো ওলালে হিচা দি দিয়ক ঘৰত যাইছে বজাৰ ओके 10 টাকা दे दे तो हम दे ले ओके जा देबो हैं বস্তু দিয়া মানে নাঙল আছে নে হ্যাঁ दे दो आधा दे दो 30 अरे पैसा माल लो जे ना पैसा करे चिंता ना पड़ी बुढ़ा आधा किलो उतारा मत ना बड़ी बढ़िया है ভিডিঅ'টো বেছি দীঘল নহয় টিকলি ভিডিঅ' এটা আছিলে তাকে আপোনালোকৰ আগত আগবঢ়ালো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্টত জনাব আন এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছো বাই